বন্ধু বান্ধৱীসকল মোৰ চেনেল সংকৃজ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু শিৱৰাত্ৰি পূজা, মোৰ মাৰ ঘৰৰ ওচৰতে থকা এটি ডাঙৰ মন্দিৰ আৰু সেই মন্দিৰটোৰ আজিৰ দিনটোত কি পৰিৱেশ, কেনেকুৱা পৰিৱেশ তাকে আজি মোৰ চেনেলৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে এই মন্দিৰটো দেখা নাই তেওঁলোকেও মোৰ চেনেলৰ জৰিয়তে মন্দিৰটো দেখিবলৈ পাব। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু লাষ্টত কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব।